যিমান এভিডেন্স যিমান যি আহিছে একোটো কষ্ট নাই সব নিজে নিজে ওলাই পৰি আছে তেখেতৰ 2026 বিগিনিঙত অলমোস্ট আমি 80% আমি গম পাই যাম মানে অলমোস্ট এইটো কেছটো সলভ হ'বই বেলেগ মানুহৰ জাষ্টিছে দিব্য শক্তিৰ জাষ্টিছ সেই জাষ্টিছক কোনো পলিটিক্স কোনো পাৱাৰ কোনো মানুহে ৰখাব নোৱাৰে জাষ্টিছটো আহিব আৰু নিজে আহিব যেহেতু জুবিনদাৰ ন্যায়ৰ বাবে এতিয়া সকলোৱে যুঁজ দি আছে সকলোৱে বিচাৰিছে জুবিনদাৰ ন্যায় গতিকে জুবিনদাৰ ন্যায় কেতিয়াকৈ পাব বা কেনেধৰণে পাব আপুনি কি ভাবে মই কৈছিলোৱে যে ন্যায়টো পোৱা ষ্টাৰ্ট কৰি দিছে তেখেতৰ 2026 বিগিনিঙত অলমোস্ট আমি 80% আমি গম পাই যাম মানে অলমোস্ট এইটো কেছটো সলভ হ'বই আৰু একিউটেড ট্ৰায়েল চলিব সবৰেতো আইনৰ মাধ্যমত সবৰে অধিকাৰ আছে চ' 2028ত পুৰা শেষ হ'ব তেওঁ এটা দিব্য আত্মা হয় পুনৰ জন্ম কেতিয়া হয় যেতিয়া এই জন্মত তেখেতৰ যোনটো হ'ল সেইটো শেষ হ'লে তেখেতে পুনৰ যায় জুবিন এতিয়া আমাৰ লগত আছে আৰু জুবিনে নিজৰ ন্যায়ৰ কাৰণে নিজে যিমান এভিডেন্স যিমান যি আহিছে একোটো কষ্ট নাই সব নিজে নিজে ওলাই পৰি আছে কোনো আহি ক'ব লগা নাই চ' জুবিন ইজ ফাইটিং হিজ ওন বেটল এণ্ড আই এম চিয়'ৰ হি ইজ এৰাউণ্ড আছ আৰু সি খেলটো চাই আছে আৰু জুবিনদাৰ মৃত্যু ছিংগাপুৰত হ'ল এতিয়া আমি সকলোৱে হয়তো কোনোবাখিনিত বুজি উঠিছোঁ যে তেওঁক হত্যা কৰা হৈছিল কিন্তু জুবিনদাৰ ছিংগাপুৰত হত্যা কৰাৰ পূৰ্বেও এই যি হত্যাকাণ্ড তাত কোনোবাখিনিত পৰিকল্পনা আছিল নেকি অৰ্থাৎ আগৰে পৰা ক'ৰবাত পৰিকল্পনা হৈ আছিল নেকি তেওঁ য়েছ ডেফিনেটলি আৰু এইটো হত্যাকাণ্ড কৰা হৈছে বুলি ভাবিছোঁ ন এইটো হত্যাকাণ্ডই হয় হত্যাটো খালি মাৰিলে হত্যা নহয়তো তেখেতক যোনটো ভিডিঅ' ক্লিপিংছত তাতে পুৰা প্ৰমাণ পৰি হৈছে যে ইট ৱাজ এ মাৰ্ডাৰ বাই গ্ৰুপ অফ পিপল শাস্তিটো জুবিন এতিয়া শাস্তিটোও কম হ'ব এতিয়া শাস্তি অলৰেডি পাই আছে আপোনালোকে ভাবকচোন এই দুটা যে প্ৰাইম একিউজড সিহঁতে এতিয়া না পাব্লিকৰ তাত যাব পাৰিব না কাম ষ্টাৰ্ট কৰি কি কৰিব এইটোতো শাস্তি এটা হয় আধা মৰা হৈ আছেতো এইটোতো এটা ন্যায় এইটো এটা ন্যায় নহয় এইটো ন্যায় খালি কোৰ্টৰ পৰা ধাব্বা মাৰি জেলত পঠালে এইটো ন্যায় নহয় এইটোও ন্যায় সিহঁতে জেলতো শান্তি নাপায় জেলতো সিহঁতক শান্তি দিব নেকি জুবিনক ইমানে মানুহে মৰম কৰে যোনবিলাক ইনমেট আছে সিহঁতক শান্তি দিব নেকি সিহঁতক লাগিলে সেই ক'ৰবাত আইলেণ্ডত ৰাখিব লাগিব য'ত কোনো নাই এইটো আৰু অলৰেডি সিহঁতে দিনত মৰি গৈ আছে জুবিনে এবাৰ মৰিছে সিহঁতে সদায় ঘণ্টাৰ পৰা এণ্ড এভৰি ছেকেণ্ডছ দে আৰ ডাইং আৰু জুবিনদাৰ মৃত্যুৰ লগত এছ এলফাবেটটোৰ এক সম্পৰ্ক থকা বুলি বৰ্তমান সকলোৰে মুখে মুখে চৰ্চাত আছে আপুনি কি ক'ব নহয় মই সদায় নহয় এলফাবেটছ আৰু নাম্বাৰ লৈ মই কথাবিলাক নাপাতো কিয় জানানে কাৰণ এলফাবেট এছ কোনোবা এটা হ'ব পাৰে কোনোবা এছ আকৌ ভালো হ'ব পাৰে এতিয়া নাম্বাৰ 1 আম্বানী হয় এইটো বুলি চবেতো আম্বানী হ'ব পৰা নাই চ' ইট ডিপেণ্ডছ অন আ পাৰ্চন টু পাৰ্চন এইটো কইনচিডেণ্ট হয় মই এইটো ক'ম ইটছ এ কইনচিডেণ্ট আৰু জুবিনদাৰ মৃত্যুৰ আগৰ আৰু মৃত্যুৰ পাছৰ বহুখিনি ঘটনা এতিয়া এক মায়াবী ঘটনা বা অলৌকিক ঘটনা হিচাপে পৰিগণিত হৈছে এই ক্ষেত্ৰত আপুনি কি ভাবে এইটো এটা মায়াবী নহয় এইটো এটা ডিভাইন কানেকশ্যন হয় তেখেতে চাবা তুমি প্ৰত্যেকটা গান ইট ইজ এটাচ উইথ হিজ ডেথ এণ্ড ৰিয়েলিটি হয়নে আৰু হি ৱাজ এ ট্ৰেজেডি কিং আৰু মানুহৰ লাইফত ট্ৰেজেডি নহ'লে ইমান মিনিংফুল গান লিখিব নোৱাৰে আৰু এটা কথা এনেও নৰ্মেলি মানুহে ঢুকোৱাৰ 40 দিন আগত গম পোৱা যায় গম পায় বহুত কথা গম পায় জুবিনে আগৰ পৰাই গম পাইছিল দ্যাটছ ইট চেঞ্জ ইন দ্য এণ্টায়াৰ ছ'চাইটি তেওঁৰ জাষ্টিছ ইট উইল বি হিষ্টৰিকেল জাষ্টিছ ইট উইল বি এ হিষ্টৰিকেল জাষ্টিছ আৰু মই ক'লোঁ ন হিজ এণ্ড ৱাজ এ এণ্ড ফৰ এ নিউ বিগিনিং তেওঁৰ মৃত্যুটো এটা নতুন আৰম্ভণিৰ কাৰণে হৈছে মানে এই আৰম্ভণিটো এটা ভাল আৰম্ভণি হ'ব ছিংগাপুৰত লৈ গৈ এক প্ৰকাৰ তেওঁ মৃত্যু মুখলৈ ঠেলি দিয়া সেইটো আপোনাৰ কাৰ্ডে কেনেধৰণৰ কি কয় সেই বিষয়টোৰ ওপৰত নহয় কাৰ্ডে এইটো কয় যে তেখেতক সেইটো কৰিব লগা হৈছিল ন তেওঁৰ ডেষ্টিনি সেইটো আছিলে ইয়াতে হ'লেতো তাৰমানে ইয়াতে হ'লে জাষ্টিছ সোনকালে পালেহেঁতেন ইমিডিয়েটলি হৈ গ'লেহেঁতেন তাতে হোৱাৰ কাৰণে ভাল হ'ল ন শ্ল'লি ষ্টেডি মানুহ এতিয়া ঠাণ্ডা হৈছে মানুহে চব গম পোৱা হৈছে কি হোৱা নাই পিপল আৰ ৱাচিং এণ্ড অবজাৰ্ভিং আৰু এটা কথা দিছ ইজ নট এ মেটাৰ অফ আছাম অনলি নাও ইটছ এ মেটাৰ অফ এণ্টায়াৰ ৱৰ্ল্ড এভৰি ওৱান ইজ অবজাৰ্ভিং এভৰি ওৱান ইজ watching 2028 সম্পূৰ্ণ তোমালোকৰ মতে ন্যায় যোনটো 2026ত অলমোষ্ট আমি গম পাই যাম চব বস্তু আৰু 2020 ট্ৰায়েল চলিব ন এইটো এটাতো ডেম'ক্ৰেটিক কাণ্ট্ৰি হ'ল য'ত ন্যায় সিহঁতৰো এটা মানে আবেদন কৰা ৰাইট আছে চ' ট্ৰায়েল হৈ পেলাই 2028ত এভৰিথিং উইল বি ক্লিয়াৰ তাৰ মাজত বহুত আহিব বস্তু ওলাব সোমাব কিন্তু বস্তুবিলাক যেনেকুৱা ওলাব ন পিপল উইল বি ছাৰপ্ৰাইজড ইয়েছ ইনভেষ্টিগেশ্যন আৰু আমি দুখ নকৰোঁ এতিয়া আমি খালি ৱেইট কৰিব লাগিব অবজাৰ্ভ কৰিব লাগিব আৰু জুবিনকে ক'ব লাগিব জুবিনে কি কৰি আছে জুবিনে কৰিব এইটো বস্তু আৰু জুবিনৰ আত্মা শান্তি অশান্তি নহয় বাট জুবিনে খেলটো খেলাব তাৰ লগত যোনে খেল খেলিলে সিহঁতে সিহঁতৰ লগত খেলটো খেলিব